মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 11 বছৰে ভাৰতবৰ্ষত এটা আমূল পৰিৱৰ্তন সম্ভৱ হৈছে আৰু এইখন ভাৰতবৰ্ষক স্বাধীন কৰাৰ ক্ষেত্ৰত যিসকল মহান ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ লৈছিল, যিসকলে ভাৰতবৰ্ষৰ জনগণক একতা আৰু অখণ্ডতাৰ অনুভূতি জগাই তুলিছিল, সেইসকল মহাপুৰুষৰ স্মৃতিত যোৱা 11 বছৰে বিভিন্ন ধৰণৰ উল্লেখযোগ্য কাৰ্যসূচী হাতত লোৱা হৈছে। আমি সকলোৱে জানো যে লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল তেখেতৰ যিটো উল্লেখযোগ্য অৱদান স্বাধীন ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে জানো কেনেধৰণে তেখেতে স্বাধীনতা লাভ কৰাৰ পাছত সুকীয়া সুকীয়াকৈ থকা 550খন ৰাজ্যক সকলোকে সম্মান ন্যায়ছিল একেলগে এখন শক্তিশালী ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ বাবে। সেই কামতো তেখেতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছিল। সেইকাৰণে চৰ্দাৰ বল্লভভাই পেটেলক একতা আৰু অখণ্ডতাৰ প্ৰতীক হিচাপে আমি সকলোৱে গণ্য কৰোঁ, শ্ৰদ্ধা কৰোঁ, আমি গ্ৰহণ কৰোঁ। সেইগৰাকী মহান ৰাষ্ট্ৰনেতাৰ দেশভক্তৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দুবছৰীয়া কাৰ্যসূচী ঘোষণা কৰিলে। 2026ত এই কাৰ্যসূচী সফল ৰূপত সমাপ্ত হ'ব। গতিকে এই পদযাত্ৰাও সেই কাৰ্যসূচীৰ অংশ বিশেষ আৰু এই কাৰ্যসূচীৰ যোগেদি এক ভাৰত আত্মনিৰ্ভৰ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এই মানসিকতাৰে এই অনুভূতিৰে আমি ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব আৰু উঠি অহা প্ৰজন্মৰ মাজত প্ৰতিজন ভাৰতীয় নাগৰিকৰ মনত ভাৰতবৰ্ষৰ স্বাভিমান আৰু ইয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সকলোৱে সংকল্পবদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈ ভাৰত ৰাষ্ট্ৰক আমি সকলো প্ৰত্যাহ্বানৰ পৰা আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। আমি কোনো কাৰণত কাৰো সৈতে আমাৰ ৰাষ্ট্ৰৰ স্বাভিমান আৰু নিৰাপত্তা, ৰাষ্ট্ৰীয় নিৰাপত্তা আমি আপোচ নকৰোঁ। নক্সালিজমৰ বিৰুদ্ধে, মাওৰ বিৰুদ্ধে যি শক্তিশালী পদক্ষেপ লৈ ইতিমধ্যে আভ্যন্তৰীণ নিৰাপত্তাও শক্তিশালী ৰূপত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গঢ় দিছে। ইয়াৰ ফলত ভাৰতবৰ্ষত আজি চৌদিশে শান্তি সম্ভৱ হৈছে। শান্তিৰ বাতাবৰণত প্ৰগতিৰ যাত্ৰা অধিক সুদৃঢ় কৰি তোলা হৈছে। গতিকে আগন্তুক দিনত আমি প্ৰতিজন ভাৰতীয়ই, উঠি অহা প্ৰজন্মই আমি অত্যন্ত সাহসিকতাৰে, শৃংখলাবদ্ধতাৰে আৰু আমাৰ ভক্তিভাৱেৰে মা ভাৰতীক আমি সেৱা আগবঢ়াই যাম। আৰু আজি এই পদযাত্ৰাৰ মূল মন্ত্ৰ এইটোৱে যে আমি ভাৰতবৰ্ষৰ সকলো পৰিস্থিতিতে ঐক্যবদ্ধ হৈ আমি আমাৰ বিশ্বৰ বুকুত সৰ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দৃঢ়তাৰে আগবাঢ়িছোঁ আৰু আমি ভাৰত ৰাষ্ট্ৰক সেৱা আগবঢ়াবলৈ যাওঁতে প্ৰতিটো মুহূৰ্ততে চৰ্দাৰ বল্লভভাই পেটেলৰ এই উল্লেখযোগ্য অৱদান, তেখেতৰ যি বলিষ্ঠ ভূমিকা, তেখেতৰ যি ত্যাগ, এই সকলোবিলাক কথা মনত ৰাখি আমি আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। গতিকে আজি পদযাত্ৰাৰ মূল উদ্দেশ্য এইটোৱে, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, অৰ্থাৎ আমি এইখন ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ শক্তিশালী সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ। গতিকে আগন্তুক দিনত সেই লক্ষ্যৰে আমি ৰাষ্ট্ৰসেৱা কামত আত্মনিয়োগ কৰি যাম আৰু এই পদযাত্ৰাৰ যোগেদি আমি এই বাৰ্তাই আমি অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে
আমি সকলোৱে আজি এই চকেটিঙি খেলপথাৰত ঐক্যবদ্ধ হৈছোঁ। আজি এই যাত্ৰাত মোৰ সৈতে সহযোগ কৰিব আমাৰ জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰৰ প্ৰশান্ত ফুকন ডাঙৰীয়া, জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰ বিমল বৰা ডাঙৰীয়া, বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আৰু আমাৰ জিলাৰ সভাপতি দুলাল বৰা আৰু উপায়ুক্ত আমাৰ ইয়াৰ ডিব্ৰুগড় আয়ুক্ত বিক্ৰম কোঁৱৰী, লগতে আমাৰ আজি এই পদযাত্ৰাত প্ৰতিজন ৰাষ্ট্ৰৰ হকে সমৰ্পিত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কাৰ্যকৰ্তা সতীৰ্থসকলেও অংশগ্ৰহণ কৰিব আৰু আমাৰ ক্ৰীড়াবিদ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আজি সদস্যসকলে শ্ৰদ্ধা সহকাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে এই যাত্ৰাত অংশগ্ৰহণ কৰি সংকল্পবদ্ধ হ'ব আমি এইখন ভাৰতবৰ্ষক এক ভাৰত আত্মনিৰ্ভৰ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এই বাণীৰে আমি আমাৰ যাত্ৰা সফল কৰি তুলিম। ধন্যবাদ। হ'ব, ইয়াতকৈ বেলেগ